এতিয়া মই ঘৰতে বনাবলৈ লৈছোঁ থেকেৰা চৰবত। তাৰ কাৰণে অলপ থেকেৰা লৈ লৈছোঁ, শুকাই থোৱা থেকেৰা আছিলে। অলপ বগৰী গুড়া লৈছোঁ, 1 চামুচমান নিমখ লৈছোঁ আৰু 1 কাপ বা তাতকৈ অলপ বেছি চেনি লৈছোঁ। এতিয়া থেকেৰাখিনি পানীৰে এনেদৰে ভিজাই মঠি ল'ম। গৰমৰ দিনত সকলোৱে চৰবত খায়। দোকানত কিনি খোৱা চৰবততকৈ এনেদৰে ঘৰত বনাই খাব পাৰিলে বেছি ভাল হয় আৰু থেকেৰাৰ পেটৰ কাৰণে বহুত বেছি উপকাৰী হয়। এতিয়া থেকেৰাখিনি পানী মই ইয়াতে বাকি লৈছোঁ। এতিয়া বগৰী গুড়াখিনি দি ল'ম আৰু অলপ পানী দি ভালদৰে মঠি ল'ম। বগৰী গুড়িখিনি গুড়ি গুড়ি হৈ আছিলে, সেইকাৰণে অলপ চেকনিৰে চেকি ল'ম। এতিয়া ইয়াতে মই 2 লিটাৰ পানী যোগ কৰি দিম। ডেৰ কাপমান চেনি লৈছিলোঁ, চেনিখিনি দি ল'ম, নিমখখিনিও দি ল'ম। মিঠা আৰু টেঙা আপোনালোকৰ সোৱাদমতে চাই ল'ব, টেষ্ট কৰি এবাৰ। ভালদৰে চেনিখিনি মিহলি হোৱাৰ পাছত চৰবতটো ৰেডি হৈ যাব। মোৰ চৰবত ৰেডি হৈ গ'ল। এনেদৰে আপোনালোকেও গৰমত বনাই খাই চাবচোন। আৰু যদি ভাল পায় লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।